जोंनि अनसुलि बिमानि थाइनै आहारखौ थाइसेखौ बिस आरो थाइसेखौ अमृत खालामनानै जोंनि गेजेराव फैलायनायनि बाना बोहैहोबाय। हाग्रामा सरकारा फैफिनबा हा होगोन होननानै थगायदों। 17 बोसोर बिथांमोना हाखौ होआखै आरो माला बिथांमोननि सरकारा फैबावगोन। रायजो राजानो हा होआखै, रायजो राजानो मोनथाय होआखै, रायजो राजानो शान्ति होआखै, रायजो राजानो गोजोननाय होआखै। बिथांमोना जोंनि गेजेराव बर' आदिबासि ब्लाड सेट खालामदों, बिदा फंबायनि गेजेराव ब्लाड सेट खालामदों, बर' मुसलमाननि गेजेराव ब्लाड सेट खालामदों, डिस्ट्रयल लाबोदों, शान्तिनि बेरेखा खामानि मावदों। किन्तु दिनै होनदों हाग्रामा सरकारा फैफिनगोन, जोङो नोंथांमोननो हा होगोन। रायजोफोर, आं दिनै नोंथांमोननो लिरनानै होलांगोन बे थावनियाव हाग्रामाया आरो 15 बोसोर बे ओनसोलाव राजा जानो हाफिनलिया। 15 বছর হাগ্রামা কেতিয়াও আহিব নোৱাৰে। কিয় নোৱাৰে মই লিখিতভাৱে দিব পাৰিম। কিয়নো 17 বছৰে যি মুছলমানসকলে, যি আদিবাসীসকলে বিপিএফৰ হাওপৰ দৰে কাম কৰিছিল, এই মুছলমান আৰু আদিবাসীসকলক তেওঁলোকে ঠগিছিলহে মাত্ৰ। মাতি দিম, তোমালোকক অধিকাৰটো দিয়া হ'ব। কিন্তু চাবা, এইবাৰ যদি আমাক ভোট নিদিয়ে, এইটো হাগ্ৰামাৰ কোৱা কথা, অহাবাৰ কিন্তু তোমালোকক আমি ইলেকশ্যন কৰিম। তেনেকৈ ভয় ভাবুকিৰে তেওঁলোকে 17 বছৰ চলাই আহিছিল। বিকল্প ৰাস্তাও নাছিল আমাৰ। কিয়নো কিবা এটা যদি কোনোবা বিপিএফক কয়, পাঁচপিনে থাকে তেওঁ আগপিনে বুকুত ডেগাৰ সানিছিল। जोंनि सासे बिमानि सानै फिसाखौ सासेनि बेरेखायै थुनजुलायनानै जोंनि गेजेराव सिथारलायहोनाय, जोंनि अनसुलि बिमानि थाइनै आहारखौ थाइसेखौ बिस आरो थाइसेखौ अमृत खालामनानै जोंनि गेजेराव फैलायनायनि बाना बोहैहोनाय, बेफोर खामानिनि अनगा बिपिएफआ जेब्लाबो खामानि मावाखै। दिनै जोंनि बे जलिसिरियावहाय जोङो 10,000 व्यक्तिनो हा राननो थांगासिनो दङ। बे 10,000 व्यक्तिनो होनाय समाव दा बिपिएफफोरा गामि गामि हाबनानै बुंदों, এই তোমালোকে এই প্ৰমোদ বড়ো আৰু ফেৰেঙ্গা আৰু উইলসন হাজদাই দিব বিচৰা, আমাৰ কি কয় উকিল ডাঙৰীয়াই দিব বিচৰা মাটিৰ চাৰ্টিফিকেটটো নলবা। সিহঁতে ঘৰে ঘৰে গৈ দিব লাগিব বুলি কৈছে। দৰকাৰ লগা নাই হাগ্ৰামা ডাঙৰীয়া, দৰকাৰ লগা নাই। আমি ৰাইজৰ লগত ৰাইজৰ হৈ কাম কৰিম। আমি প্ৰতিশ্ৰুতি দিছোঁ শান্তি আনিম, শান্তি আমি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। যোৱা 17 বছৰে বিপিএফে হাজাৰ হাজাৰ বিপিএফৰ দিনত হাজাৰ হাজাৰ মানুহৰ জীৱন হত্যা হ'ল, কোটি কোটি টকা আমি আমাৰ সম্পত্তি আমি লছ কৰিব লগা হৈছে। কেৱল মাত্ৰ বিপিএফৰ তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে আমি সকলো শেষ কৰিবলৈ বাধ্যত পৰিছিলোঁ। কিন্তু সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি আমি শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ, সমন্বয় কৰিব পাৰিছোঁ। जोंनि गेजेराव खौसेथि गैयामोन। गंसे गिर्जायावनो सानै बिदा फंबाया ज' हाबजाबनो हायै जाबाय। बिथांमोननि समाव गंसे मन्दिरावनो सानै फिसालथेया फुजा खालामनो हायाखैमोन। मोनसे बाजारावनो जोङो ज' बाजार जाजाबनो हायामोन। गंसे दुब्लियावनो जोङो आबाद मावनो हायामोन। दिनै मानाव गेदेर प्रमोद बड़ो बिथांनि दैदेननायाव जोङो गासैखौबो जाफुंहोनो हाबाय। ধুবুৰীৰ মুছলমান ভাইসকলে, ধুবুৰীত থকা অসমীয়া ভাষীসকলে, ধুবুৰীত থকা ৰাজবংশী ভাইসকলে আজি পাহাৰৰ কাষত আহি মিস্ত্ৰী কাম কৰিবলৈ সক্ষম হৈছে। আপোনালোকে যদি ঘূৰিবলৈ যায়, প্ৰতি গাঁৱত আজি 1 ডজনকৈ নহ'লেও 5জনকৈ আজি মুছলমান ভাইসকলে মিস্ত্ৰী কাম কৰি আছে। যি কামটো 17 বছৰে হাগ্ৰামা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিটিচি অঞ্চলত কেতিয়াও আমি দেখিবলৈ সক্ষম হোৱা নাছিলোঁ।